Good morning everyone. নতুন দিনৰ নতুন এটা ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি সৰস্বতী পূজা বুলি ওলালো আৰু আমি স্কুল এখনত যাম। অৱশ্যে নিমন্ত্ৰণ হয়, আমি তাত সেৱা কৰিবলৈ যাম। মোৰ লগত মোৰ কলিগ জিন্তি আহিছে আজি। এয়া জিন্তি হয় আৰু আমাৰ আগত আছে সাইক্ৰিস। এবাৰ চাও কেমিনে বেটা হাই কৈ দিয়া। বৰ দুষ্ট। স্কুলখন চাৰিদুৱাৰত হয় আৰু এইটো চাৰিদুৱাৰৰ ৰাস্তা হয়। এইদৰে আমি আগবাঢ়ি গৈ থাকিলোঁ। আজি আমাৰ প্লেন আছিল হা, যে সৰস্বতী পূজা বুলি আমি অফিচত মানে চাদৰ মেখেলা হওক শাৰী হওক পিন্ধি আহিম। কিন্তু মইতো এনেও চাদৰ মেখেলা শাৰী পিন্ধি বেয়া পাওঁ বাৰু, বেয়া দেখি কাৰণে। এনেই বেয়া নাপাওঁ পিন্ধি, কিন্তু মোক পিন্ধিলে বেয়া দেখি, বহুতে বেয়া দেখি। মই পিন্ধি আহিলোঁ, কিন্তু জিন্তিয়ে মোক ঠগালে দেই। কি ক'বা? কি বতৰটো বেয়া আছিল যে পিন্ধিম বুলি ভাবিছিলোঁ, তাৰপিছত বতৰটো বেয়া আছিলে সেইটো কাৰণে মানে নিপিন্ধিলোঁ ঠাণ্ডাতে। তাৰপিছত বায়ে আহি তাকে কৈছে এই মোক আজি ঠগালে আহি পেলাই। সেইটোৱে মানে অন্য একো নাই। বাক ভালেই লাগে দেই শাৰী বা চাদৰ মেখেলা পিন্ধিলে, এনেই কৈছে বেয়া লাগে বুলি। এই বহুত শকত যে লগাতকৈ বহুত শকত এনেই কৈছে বেয়া লাগে। আজি বহুত ধুনীয়া লাগিছে, পিছত আপোনালোকক ধুনীয়াকৈ দেখাই দিম। পূৰা দেখিব আৰু মানে শাৰী পিন্ধিছে ভাল লাগিছে, বগা পিন্ধিছে, সৰস্বতী পূজা বুলি ভাল লাগিছে। আমাক কিচক লৈ আহা। ভাল লাগিছে পাৰবা কোন ক্লাছত হয়? ক্লাছ 10 হয় ন? এবাৰ লাষ্ট ইয়াৰ হয় তোমালোকৰ? ভালকৈ পূজা এক্সামটো যেনে ভাল কৰি
লৈছে এতিয়াতো পূজা আৰম্ভ হ'বহে কৰিলেনে অফিচৰ পৰা আহিছোঁ দেই সৰস্বতী পূজা মানে বুলি পূজাটো পাতিছে সৰু সুৰাকৈ খিচিৰি আৰু প্ৰসাদ দিব আৰু আমি বাৰ লগতে আহিলোঁ বাৰ ল'ৰাটো মানে সৰস্বতীৰ ওচৰত মানে হেৰি দিব আখৈ দিব আহিছিলে সেইটো কাৰণে আহিলোঁ ভাল লাগিছে আগতেতো আমি সৰু থাকোঁতে এনেকেই স্কুলত গৈছিলোঁ কলেজত গৈছিলোঁ তেতিয়া আৰু সেইটো পৰিৱেশ আৰু ক'ত পাওঁ আজি যে পাইছোঁ ইমান বছৰৰ পিছত ভাল লাগিছে এই পৰিৱেশটো হোৱাৰ কাৰণে তোমালোকক দেখি মানে ইমান ভাল লাগিছে নহয় এনেকুৱা ড্ৰেছত আমি আগতে স্কুল কলেজত এনেকেই পিন্ধি পেলাই যাওঁ মানে এই পৰিৱেশটো পাই ইমান বছৰৰ পিছত বহুত ভাল লাগিছে আৰু ইমান মনত পৰিছে এতিয়া মানে এইটো পৰিৱেশ আহি পাইছোঁ আকৌ মানে লাষ্ট ইয়াৰ আৰু বেছি ভাল লাগিছে গোটেই পৰিৱেশটো ইউটিউবত উঠি পাবা এয়াও এইফালে আছে ছোৱালীকেইজনী লাজ কৰি আছে আমাৰ মানে আমি ভিডিঅ' কৰি আছে এতিয়া লাজ কৰিছে এই ভণ্টিসকল মোৰ ছাবস্ক্ৰাইবাৰ দেই কোন ক্লাছত কৈ দিয়া ক্লাছ 8ত প্ৰত্যেক বছৰতে হৈ থাকেনে সৰস্বতী পূজা ইয়াত প্ৰত্যেক বছৰতে ডাঙৰ হৈ থাকে ইয়াতকৈ এতিয়া মানে পৰিস্থিতিৰ কাৰণে অলপ সৰু হৈছে ঠিক আছে দিয়া আমি স্কুলৰ পৰা ওলাই আহিলোঁ সৰস্বতী পূজা সেৱা এটা কৰি পিনে আচলতে আমাৰ চাইক্ৰিছৰ কাৰণে দেও এজনে সৰস্বতী পূজাত আখৈ আৰু এখন ৰঙাপাৰি বগাত ৰঙাপাৰি থকা তেনেকুৱা শাৰী এখন দিব দিছিলে পূজাত আমি সেইটো কাৰণত এই স্কুলখনত আহিছিলোঁ তেখেতে ইয়াত পূজা কৰাৰ কথা আছিলে কিন্তু মানে তেখেত পূজা কৰিব নোৱাৰিলে আমি তেখেতক লগ নাপালোঁ খাবা বাৰু তথাপিও আমাৰ কামটো হ'ল বাৰু আমি যি কাৰণত আহিছিলোঁ ককেট নাই ককেট ঘৰত আছে নহয় সঁচাকৈ ন স্কুলত এনেকৈ পূজাত আহি ভাল লাগে মানে আমাৰ আগৰ দিনকেইটা মনত পৰি যায় অঁ সেইটো দীপশিখাক মিছ কৰিছোঁ ন থাকিলেতো তাইও আহিল স্কুলৰ পৰিৱেশটো সঁচাকৈ ভাল লাগে আমাৰ তেনেকুৱা এটা বয়স গ'ল স্কুলত এনেকৈ সৰস্বতী পূজা খোৱা আমি বাৰু এনেকৈ সজাই পৰাই অহা নাছিলোঁ আমি কিন্তু মানে কি ড্ৰেছ পিন্ধি যোৱাহে আমাৰ মনত আছে যোৱা নাছিলোঁ মানে তোমালোকে জিন্তি কি আমাৰ কিন্তু সেই ড্ৰেছে হৈছিলে আমাৰ মানে কি হয় এনেকৈ পূজা কৰা নাছিলে আমাৰ নাম কীৰ্তন কৰিছিলে তাৰপিছত এই খিচিৰি খোৱা হৈছিলে আমাৰ মানে ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে দেই মানে কি হ'ল মানে তোমাক দেখা নাই জিন্তি অকণমান ইটো চাইড আহি দিয়া মানে ইণ্টাৰেষ্টিং কথা এটা কি হ'ল মানে আমাৰ স্কুলত আগত মানে সৰস্বতী পূজা পতা নাছিলে তাৰপিছত আমি যেতিয়া ক্লাছ মানে 8ত তেতিয়া আমি সৰস্বতী পূজাৰ কাৰণে মানে হেড বাইদেউৰ ওচৰত গ'লোঁ মানে আমাৰ সৰস্বতী পূজা পাতিব লাগে মানে চব ছাৰ বাইদেউৰ লগত কথা পাতিছোঁ মানে চবেই ক'লে আৰু মানে বাইদেউৰ তাতে হেডৰ তাতে যাব লাগে গতিকে আমি ঠিক কৰিলোঁ হেডৰ তাতে যাম আমি সৰস্বতী পূজাৰ মানে পাতিব লাগে সেইটো কাৰণত ৰিকুৱেষ্টটো পেলাব যাম আৰু তাৰপিছত বাইদেৱে ক'লে হ'ব এখন মানে দৰখাস্ত দি দিয়া আমি দৰখাস্ত এখন লিখি পিনে দি দিলোঁ কিন্তু কি হ'ল জানা আমাৰ কি বাবা ট্ৰেইন যায় তাৰপিছত মানে কি কয় সৰস্বতী স্পেলিংটোৱে আমাৰ ভুল হৈ থাকিলে তাৰপিছত বাইদেউৰ মানে খং উঠি গ'ল নহয় তোমালোকে বোলে সৰস্বতী বানান মানে স্পেলিঙে নাজানা সৰস্বতী পূজা পাতিব আহিছা তাৰপিছত আৰু শুদ্ধকৈ লিখিলেও লিখি পিনে বাইদেউৰ ওচৰত দিলোঁ তেতিয়াৰ পৰা যেনিবা আমাক সৰস্বতী পূজা পাতিব এলাউ কৰি দি দিলে আৰু আমিয়ে ফাৰ্ষ্ট মানে আছিলোঁ আৰু স্কুলত সৰস্বতী পূজা পতা
মোৰ যি মানে বান্ধৱী ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে মানে ক'বই আৰু যে হয় যে মানে এইটো কথাটো আৰু যে মানে সৰু আছে সেইবিলাকেও মানে ক'ব যে আমাৰ ষ্টাফটোৱে আমি সৰস্বতী পূজা মানে ষ্টাৰ্ট কৰিছিলোঁ স্কুলত তাৰপিছত মানে কি সেই নহয় আৰু মানে এনেকৈ দেওমাতি পূজা কৰা নহয় আমাৰ তাততো বেছিভাগ মানে এই নাম প্ৰসংগটোৱে হয় ন নাম প্ৰসংগ কৰি পিনে নাম গোৱাৰ পিছত মানে খিচিৰি খাই আমি সৰস্বতী পূজা খিচিৰি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই ছাবস্ক্ৰাইবসকলে হয়তো মানে খিচিৰি বুলি ক'লে চবৰে লগ হ'লে ন খাই বহুত ভাল পাওঁ আমাৰ আজি অফিচতো খিচিৰি বনাই আছে সৰস্বতী পূজাৰ খিচিৰি আৰু আমি গৈ খাবই আছোঁ আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰোঁ কাৰণ ইয়াৰ পৰা আৰু মই অফিচ যাব লাগিব গতিকে এই ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে নতুন যদি কোনোবা ভিউৱাৰ্ছ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জিন্তি বাই বাই দিয়া